1947 চনত ৰুদ্ৰ বৰুৱা অসমৰ তৎকালীন ৰাজধানী পালেগৈ জীৱিকাৰ অন্বেষণত। শ্বিলঙত মাতৃস্বৰূপা মামীয়ে পদ্মাৱতী হাজৰিকাৰ তত্বাৱধানত থকা ৰুদ্ৰ বৰুৱাৰ সৰু মোমায়েক হেম হাজৰিকাই যোগাৰ কৰি দিয়া সৰু চাকৰি এটাৰে জীৱিকাৰ পথ সাধাৰণভাৱে মুকলি হয়। একানপতীয়াভাৱে লাগি যায় সংগীত সাধনাত। ইতিমধ্যে শ্বিলঙত অনাতাঁৰ কেন্দ্ৰ স্থাপন হোৱাত নিয়মীয়াভাৱে প্ৰচাৰ হ'ব ধৰে ৰুদ্ৰ বৰুৱাৰ গীত। মন পৰশা সুৰ, সহজ সৰল ভাষাৰে ৰচা গীতসমূহে সমৃদ্ধ কৰে অসমীয়া আধুনিক কৃতি সাহিত্যৰ ভঁৰাল। ল'ৰালিৰ উপজা গাঁৱত আপোন সন্তানৰ দৰে আদৰ যতন কৰা মাপন বাৰ্তিৰ জীয়া কাহিনীক লৈ ৰচনা কৰে Jitu kibar